ইয়াতে ভাত থম। কোনে আনিছে? মই আনিছো। চবে চবত লাগি আছে তো মাছ ফ্ৰাইটো কৰি দিওঁ আৰু Hello guys, good morning, welcome back to my YouTube channel. So guys, জানুৱাৰী আহিলে কিন্তু আমি পিকনিক খোৱা নাছিলো। আজি পিকনিক খাব আহিছো আৰু পিকনিক খাব আহিছো টমটমত। টুকটুকি বুলি কয় কিন্তু আমাৰ ফালে টমটম বুলি কয়। তো আজি পিকনিকটো বেছি নহয় 10 জন মানুহে খাম কাৰণ পিকনিক মানে নহয় আৰু কি কম আৰু এতে গান বাজনা নাই তথাপিও এনজয়মেন্ট এটা হ'ব। তো আপোনালোকে চাই থাকক কি আইটেম আছে কি নাই মই সকলো বস্তু দেখাই আছো আপোনালোকক চাই থাকক। आगे हम लोग का सामान मतलब पिकनिक खुआ सामान धनिया सनिया जिखिनि माছ मांस सब আছে বাকিবোৰ বস্তু আহি আছে। তো চাই থাকৰ পিকনিকটো খাব এই দূৰত বহুত দূৰ বস্তু বাহিনী এতিয়া তলত ল'ব লাগিব আৰু বৰ্তমান আহিছো আমি 3টা লৰাহে বাকিবোৰ আৰু আহিব আৰু মিনিষ্টাৰ কিটা এতিয়া আৰু আমি 3জন লাগি দিওঁ তাৰপিছত সিহঁতক আহিব দিয়ক বনাবলৈ সিহঁতক দিম ওপৰত খৰি আছে সিহঁতে লৈ যাব পাৰো সকলো বস্তু আহি গ'ল এইফালে চাব পাৰিছে এতিয়া এয়া চুলহাও বনা হৈ গ'ল। তো মই অকণমান পূজা কৰি দিওঁ কাৰণ খানা বনোৱাৰ আগতে পূজা কৰিলে বোলে টেষ্টি হয়। তো মই পূজাটো কৰি দিওঁ আৰু মহেশ্বৰ ভাই এতিয়া মোৰ কেমেৰামেন হ'ব ভাই। এই অগ্নি দেৱতা একদম ধুনীয়া ধুনীয়া খানা হ'ব লাগিব টেষ্টি খানা হ'ব লাগিব। তো জ্বলাই দিওঁ ন হা জ্বলাই ये भगवान ये अग्नि देवता धुनियाके खाना होक धुनिया धुनिया আৰু মানে কি খানা ডিস্টার্ব নহয় ভালকে চকাটো জ্বলে বুলি আপোনাৰ আশীৰ্বাদ লৈ আৰু চকাটো জ্বলালে ষ্টাৰ্ট দিলো আৰু এটা অকণমান দি দিওঁ ন দি দে। তো গাইস পূজা সুজা কৰা হৈ গ'ল বৰ্তমান আৰু এতিয়া এই গাপু ভাই আমাৰ সবজি কাটি আছে আৰু এইফালে বাবলু দা আহিছে কাকু আহিছে সবে কষ্ট কৰি আছে কাৰণ বেছি ডাঙৰ পিকনিক নহয় তাৰ কাৰণে সকলোৱে মিলি বস্তুখিনি কৰিব লাগিব। এতিয়া বৰ্তমান একোৱে হোৱা নাই খালি চকা পূজা হৈছে আৰু এতিয়া গাজৰ এইটো কি গাজৰ কি কাটি মাৰিছ এইটো সবজি ন বিলাহী কাটা হৈ গ'ল বাকিবোৰ কাটি আপোনালোকক দেখাই আছো বাৰু চাই থাকক আৰু আপোনালোকে পিকনিক খাব আহিছো তাৰ মানে পানীৰ অলপ অসুবিধা কাৰণ নদী এখন আছে তো অলপ লেতেৰা পানী তাৰ কাৰণে আমাৰ দুটা দাদা বাবলু দা আৰু কাকু 1 কিলোমিটাৰ দূৰৰ পৰা পানী এইটো চাওক কিমান কষ্ট কৰি পানীৰ অলপ অসুবিধা হৈছে ইয়াত য'ত পিকনিক খাই আছো আৰু বিশেষকৈ মানে এইটো পানীৰে প্ৰব্লেম বাকি তেনেকুৱা একো নাই। পিকনিকটো কেনেকুৱা হ'ব? পিকনিক একদম ধুনীয়া হ'ব আমাৰ। বাবলু দা আপুনি কিবা ক'ব নে? না পিকনিকটো আমাৰ একদম ধুমধাম। আইটেম কি আছে? আইটেম মাংস আছে চব্জি আছে দালি আছে ভাত আছে পনীৰ আছে আৰু লগতে ভাল ভাল আইটেম বিলাকো আছে বহুত কিবা কিবি আছে চাই থাকক বুলি কৈ আৰু আপোনালোকে চাই থাকিব। আৰু এটা কথা কৈছো আপোনালোকে পাহৰি নাযাব ভাইটিৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু কাকু আৰু কিবা ক'ব না ঠিকই আমাৰ খোৱা বোৱা আমি তাকে ৰেডি কৰিছো। একচুয়ালি কাকু আহিছে আমাৰ মানে মাংস বনাবলৈ ভালকে জানে তো তাৰ কাৰণে কাকুৱে আজি মাংসটো এই দাদা দুজনে আমাৰ মাংসটো বনাব বাকিবোৰতো চব্জি ৰেডি হৈ গ'ল চাব পাৰিছে চৌকাও জ্বলি আছে কিন্তু চৌকাৰ ওপৰত একো বহা নাই এতিয়া পানী আহি গ'ল পানী অহাৰ লগে লগে সকলো বস্তু হ'ব ন ৰেডি হা প্ৰথমত কি বনাব? প্ৰথমত আমি চাহ খাম ব্ৰেড ডিম চাহ খাম প্ৰথম তাৰপাছত আমি ভাত দালি ব্ৰেকফাষ্টৰ ব্যৱস্থা কৰা আছে মানে মজা চাই থাকক ধামাকা আজি ধামাকা একদম একো প্ৰব্লেম তেনেকুৱা নাই চব আছে আমাৰ তাত যি লাগে আমি চব লৈ আহিছো আৰু আপোনালোকে চাই থাকক देखते रहिए बने रहिए और सतर्क रहिए। बर्तमान आमी ब्रेकफास्ट करी लो ब्रेकफास्ट हमार ब्रेकफास्ट है रंगा चाह कणी ब्रेड और इफाले आछे निपेन बार आनिस भाई निपेन भाई केनुका ভাল লাগিছে अनुभव केनुका ब्रे पिकनिकर अनुभव ভালে আছে ন केनुका अनुभव ভালে আছে হ্যাঁ ভালে আছে তথাপি পুরা ভাল আছে আমার পিকনিক হ্যাঁ কি আছে তো গাইস আমি এতিয়া সবে মিলি চাহ মানে অকমান খাই লওঁ তাৰপিছত আমাৰ মাংস ইতিমধ্যে এতিয়া মেগনেট কৰা হৈ গৈছে আৰু পৰৱৰ্তী সময়ত আপোনালোকক মানে দেখুৱাম যে আমাৰ মাজত মানে কেনেকা মানে আনন্দ উপভোগ হ'ব আপোনালোকে চাই থাকিব। ভাত চাত থবলৈ কাৰণে আমাৰ মানে অলপ অসুবিধা হৈ গ'ল বস্তু কিছুমান পাহৰি গ'লো তাৰ কাৰণে গাঁৱৰ কলপাত কেইটামান কাটি আনিছো ইয়াতে ভাত থম। কোনে আনিছে? মই আনিছো যোনে আনিছো ভাতটো খাবিয়ে না হা ইয়াতে থম ভাত ন। চ' গাইছ মাছৰ ফ্ৰাই কৰি লওঁ মাছ ফ্ৰাইটো ময়ে কৰিম কাৰণ
চবেই চবত লাগি আছেতো মাছ ফ্ৰাইটো কৰি দিওঁ আৰু 4 কেজি লৈ যাব ন মাছৰ প্ৰাইচ হৈ আছে চাই থাকক আপোনালোকে এনেকুৱা ভিডিঅ' হ'ব আজি মই কম বাবলু দা কাঁচা বিলাতি हो बंगल का पान सो गाइस पानी खतम হৈ গ'ল পানী আনিব গৈ আছো সো গাইস পানী চাওক ভৰ্তি আগফালে আছে বাবলু দা পিছফালে মই বহুত কষ্ট পিকনিক খালে অলপ কষ্ট কৰিবই লাগে ইমান ইজিলি নহয় বুজিছে নে হেল্ল' গাইস হৈ গ'ল আমাৰ সকলো বস্তু আইটেম এতিয়ালৈকে আপোনালোকক আইটেমবোৰ দেখাই দিওঁ হয় ভাই আইটেম দেখা ভাত এয়া আমাৰ ভাত হৈ গ'ল তাৰপিছত কি কি আছে বিলাহী টক তাৰপিছত আরে ডাবল ডাবল সবজি এটো সবজি কি আছে গাজর মটর আলু কবি আৰু আৰু কি আছে আৰু এটো লোকেল মুরগি চিকেন লোকেল চিকেন আৰু ইয়াতো আছে ইয়াতো সৰু মৰু এটা আইটেম আছে তো আছে আমাৰ এটো মাছ ফ্ৰাই চাই লওক ৰংগা এটা দুটা তিনিটা চাৰিটা পাঁচটা আইটেম খাম এতিয়া আমি আহিছে ইয়াতে আলহীৰ লগত লগ কৰাই দি আছো হা আপোনালোকক আমাৰ লগত আমাৰ মানে পিকনিকত আহিছে আলহী আৰু আলহী কিটা আপোনালোকক চিনাকি কৰাই দিম এইটো চাওক আলহী নাম কৈ দে কি নাম কি राजू আৰু তোমাৰ নাম অমৃত তোমাৰ নাম গয়বা আৰু সুনীল গান এটা মাৰ দেচোন গান জানো নাই কিরকম মার ন গান এটা মার দে গান এটা बाटी में माल पिएंगे जहाँ जहाँ देखो वहाँ मारा डेरा मंगरी के बाटी में डांग डेरा बाटी में माल मिला मंगरी के बाटी में माल पिएंगे मंगरी के बाटी में माल पिएंगे जहाँ जहाँ मेरा वहाँ So guys, sale গান শুনাল আপোনালোকক আৰু ভাত খাবা নাই হা মুন্ডা ভাষাত এবাৰ কৈ দে ভাত খাবলৈ সবক মাতি দে মানিম জমিয়া মানে ভাত খাব এইটো হল মুন্ডা ভাষাত মান্ডিম জমিয়াম ন মান্ডিম জমিয়াত হল মুন্ডা ভাষাত যে ভাত খাবলৈ আপোনালোকক মাতিছে তো আপোনালোকে তা আহিব নোৱাৰে তো চাওক আৰু ন কি খাবি আৰু আলু আৰু তোমাৰ গার্লফ্রেন্ড আছে নাই ছকরি ভাল পাই না নাই হ্যাঁ গার্লফ্রেন্ড আছে কেইটা আর তোর একটা গার্লফ্রেন্ড আছে তোর আছে নাই হ্যাঁ ছকরি ভাল পাই হ্যাঁ তুই দুটা আর তুই একটা বারো ঠিক আছে তোরা স্কুল যায় না এবার হ্যাঁ কোন ক্লাসে পড়ি তুই নাই যায় হ্যাঁ তোরা দুজন নাই যায় কেন নাই যায় আরে এটা কি লাগে এটা হ্যাঁ কি লাগে রে হ্যাঁ কই খাজনা দেখাই দিলে খাজনা তোমালোকক মাতিম ৰ হা আমি ভাতটো খাই লওঁ মানে একেলগত খাম হোৱা নাই বৰ্তমান এতিয়া হলে আপোনালোকক মাতি আছো হা তোমালোকে খেলি থাকা হা হে বাই গাইস আমি মানে আমাৰ সকলো বস্তু ৰেডি হৈ গ'ল পিকনিকত আহিছিল আপোনালোকক গম পালে তো আমি যিখিনি বনাইছো আইটেম আপোনালোকক দেখালো কিন্তু আমি এতিয়া খাবলৈ বহিছো খাবলৈ বহা ষ্টাইলটো আপোনালোকক দেখাইছো একদম পাক্কা গাঁৱলীয়া টাইপৰ কলপাত দি খোৱা নাই কিন্তু কলপাতত থৈছো খানাবোৰ কাৰণ কলপাতত থলে বহুত ভাল লাগে দেখিবলৈ আৰু খাবলৈ তো আৰু আমাৰ লগত আহিছে মানে মোৰ লগত আহিছে আমি বেছি মানুহ অহা নাই আমি লগৰ বন্ধু গাঁৱৰ মিলি আহিছো আৰু মোৰ লগত আছে মই সকলোকে চিনাকি কৰাই দিম প্ৰথমতে কেটাৰিং পাৰ্টি নিপেন হাই কৈ দে
হাই গাইস তাৰপিছত এই যে মহেশ্বৰ ভাই, হাই তাৰপিছত আছে আৰ্নিছ ভাই, তাৰপিছত এইফালে আছে আমাৰ তিনচুকীয়াৰ MLA তাৰপিছত কাকু, বাবলু দা, তাৰপিছত মনজিত ভাই, তাৰপিছত মনু ভাই। তো আমি খাই শেষ কৰো, মানে আমি খাওঁ, চাই থাকক আপোনালোকে। আৰু আইটেমবোৰতো চালে আৰু এবাৰ দেখাই দিম আইটেম। অকমান দে ইয়াত আছে মাংস, চব্জি, ভাত, মাছ, মাছৰ মাথা, তাৰপিছত বিলাহী টক মানে। তো আমি খাই শেষ কৰি আপোনালোকক লগ পাইছো আৰু আমাৰ আলহী আছে, আলহীকেইটাকো খুৱাব লাগে। তো আমি খাই লওঁ। তো গাইজ খাই বৈ শেষ, পেট ফুল। আৰু মই কৈছিলো আপোনালোকক আলহী আহিছে আমাৰ পিকনিকত, তো আলহীবোৰকো খুৱাব লাগে। আৰু আলহীক চালে এইটো চাওক। বাবু কেনেকুৱা লাগিছে ভাত খাই? কি কেনেকুৱা লাগছে? ভাল লাগি আছে? তোমাৰ কি মাৰা? ৰাজু খা খা হা। ঐ মাটি জম কেটা বাঙালি বল দে। बात बढ़िया लगते है। हाँ बात बढ़िया लगते है। आरो मांस टीके लगते है। माल पिएंगे हम तो माल पिएंगे, मंगरी कर भाटी में माल पिएंगे हम तो माल पिएंगे, माल संगे चखना और बीड़ी पिएंगे। जहाँ जहाँ मेरा वही हमर डेरा, अरे मंगरी कर भाटी में डेरा सांझ डेरा, अरे जहाँ जहाँ मेरा वही हमर डेरा। ধেমালি অলপ কৰি আছিলো পাৰীৰ লগত। আৰু আজিৰ ভিডিঅ' ইমানতে। নেক্সট এটা ভিডিঅ'ত লগ পাই আছো, কাৰণ খাই বৈ একদম বাটি বৰ্তন কেইটা ধুবও লাগিবতো। তো আজিৰ কাৰণে ইমানে। নেক্সট এটা ভিডিঅ'ত লগ পাইছো। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ। আৰু আপুনি যদি নতুন চাই আছে মোৰ ভিডিঅ', তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকৰ তাত টিৰিংকে বাজি যায়। তো বাই বাই গাইজ, গুড নাইট।